তো এই গাইজ গুড মৰ্ণিং সকলোকে মোৰ পৰা আৰু এইফালে দেখিব পাইছে আমি 4:30টাত উঠি গ'লোঁ এইফালে দেখিব পাইছোঁ কৈ টাইম কৈ वाह क्या सीन है वाह क्या सीन है वाह क्या सीन है क्या नजारा है তো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে চাগে মোৰতো ভালে আৰু আপোনালোকে চাই আছে সুনীল HD ব্লগত আজি আকৌ পুনৰবাৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গাইজ আৰু দেখিব পাইছোঁ কিয়া একদম সুন্দৰ পৰিৱেশ চাওক না ৰাতিপুৱা মজা লাগিছে আজিৰ পৰা ভাবিছোঁ অলপ ৰাতিপুৱা মানে অলপ জলদি উঠিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ মানে যিমানে ডাঙৰ হৈ আহিছোঁ মানে সিমানে মানে এলাহ হৈ গৈছোঁ যিমানে সেইকাৰণে ভাবিছোঁ অলপ এতিয়া অলপ জলদি উঠিবলৈ ট্ৰাই কৰিম আজিৰ পৰা ষ্টাৰ্ট দিম ভাবিছোঁ এতিয়া হৈছে 4:30মান হৈ গ'ল 4টামানত উঠিম বুলি ক'লোঁ লগৰটোৱে নুঠিলে মোক ফোন কৰিম ক'লে এতিয়া উল্টা তাকে মই ফোন কৰিলোঁ সি তাক ফোন কৰি কিনে উঠালোঁ এতিয়া গৈ আছোঁ অলপ ফিল্ডফালে দৌৰিম অলপ ৱৰ্ক কৰিম ভাবিছোঁ তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক কি হয় কি নহয় সকলোখিনি দেখাই যাম আপোনালোকে ভিডিঅ'লৈ শেষলৈ চাই থাকক মজাকৈ আৰু চাই থাকক ৰাতিপুৱা ভিউটো চাই যাম মজাকৈ ৱাহ কিয়া নাজাৰা হে ইয়াৰ যিমানে মানে ডাঙৰ হৈ আহিছোঁ মানে সিমানে বেছি এলাহ লাগি যায় সেইকাৰণে ভাবিছোঁ অলপ যিমান জলদি উঠিম সিমানে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল সেইকাৰণে আজিৰ পৰা ভাবিছোঁ অলপ জলদি উঠিবলৈ ট্ৰাই আৰু ৰাতিপুৱা মানে জলদি উঠিলে কিমান এটা মনটো ফুটি কিমান এটা ভাল লাগে আপোনালোকে উঠি চাবচোন এবাৰ ৰাতিপুৱা জলদি যিমান জলদি আৰু সূৰ্য দেৱতা ওলাই গ'ল দেখিব পাইছে বাপৰে অ' ভাই কি মজা লাগিছে চাওক না গাইছে ৱাহ এই চাওক না কিমান মজা লাগিছে চাওক না অ' মা কসম वाओ ब्यूटीफुल क्या नजारा है यार पागल हो गई मैंने मजा लगी सূৰ্য देवता चाक ना पूरा एकदम चकु मेली पूरा আজিও पूरा चकु मेली पूरा মানে ৰ'দ দিব মানে গম পাইছে নহয় চাই থাকক এইফালে দেখিব পাইছে পিছফালে পাৰ্টনাৰকেইটা আহিছে তহঁতৰ মুখ জ্বলি গাইছ দৌৰি ভাগৰি গ'লোঁ ভাগৰি গ'লোঁ গাইছ এতিয়া দেখি পাইছে অলপ দৌৰিলোঁ বহুত দিনৰ পিছত তেনেকৈ দৌৰিলে মানে এইবাৰ ভাগৰ লাগি যায় ফটককৈ সেইকাৰণে এতিয়া ট্ৰাই কৰিম সদায় দৌৰিবলৈ আৰু আজিৰ পৰা ষ্টাৰ্ট দিম এনেকৈ দৌৰা ষ্টাৰ্ট দিম আৰু জলদি উঠিবলৈ ট্ৰাই কৰিম যিমান জলদি উঠিম ইমান স্বাস্থ্যৰ কাৰণে ভাল হ'ব গাইছ চাই থাকক আজি সকলোখিনি দেখাই যাম কি কৰোঁ গোটেই দিনটো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক কি মস্ত ভিউ চাওক না গাইছ মজা লাগিছে অ' মহাদেৱ আহি গ'ল মহাদেৱ কৰ কি মাৰ গাইছ এতিয়া ৰিং মাৰিব বোলে আপোনালোকক দেখাই আছোঁ কেনেকুৱানো ৰিং মাৰে খাতাৰনাক মানে খাতাৰনাক তো গাইজ যোনে ৰিং মাৰিব নাজানে শিকি লওক ইয়াৰ পৰা কেনেকুৱানো ৰিং মাৰে ছাপৰ্ট লৈ কিনে চাওক এই কেনেকৈ ছাপৰ্ট লৈ কিনে ৰিং মাৰি আছে চাওক আপোনালোকে যোনে ৰিং মাৰিব নাজানে ইয়াৰ পৰা শিকি লওক এনেকৈ ছাপৰ্ট ল'ব লাগে দুজনৰ পৰা তাৰপিছত ঘূৰিব চাব হা কেনেকৈ শিকি আছা মাৰ জলদি মাৰ 1 2 3 মাৰ অঁ দেখিলে না আপোনালোকে ইয়াৰ পৰা শিকি লওক অ' মজা ৱেল ডান এতিয়া আমাৰ এতিয়া আহিব নেক্সট অতুল ভাইটি আহিব এতিয়া অতুলে মাৰিব তাৰপিছত ইয়াৰ পিছত মই মাৰিম গাইছ চাই থাকক মজাকৈ 1 2 3 অ' পালেই মজা পাইছেই কিন্তু এই বহুত বেয়া পালেই গাইছ এতিয়া মোৰ বাৰী আহিলে মইনো কেনেকৈ মাৰোঁ আপোনালোকে চাই থাকক মোৰ মজাকৈ আৰু চাওক এটা মজা মই মাৰিম কেনেকুৱা অ' ভাই মোকতো ভয়ে লাগিছে অ' ভাই बंद करो हाथ जोड़ के मैं मोदी साहब দেখিলে আপোনালোকে মই কেনেকৈ মাৰিলোঁ দেখিলে ন আৰু সঁচাকৈ ক'ব গ'লে মোক ভয় লাগে মানে এনেকুৱা মানে ৰিং চিং মাৰিবলৈ বহুত ভয় লাগে মানে কাৰণ এক্সপিৰিয়েঞ্চ নাইতো
কাৰণ মানে ভিডিঅ'বোৰত চাইছোঁ মানে হাত চাত ভাঙি যায় যে, সেইকাৰণে মানে মোক ভয় লাগে, সেইকাৰণে মই মাৰিবলৈ ভয় কৰোঁ এইকেইটা। আৰু বাকী ভিউটো চাওক পিছফালে আপোনালোকে মজাকৈ। এইফালে পুচাপ মাৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ আমি, আপোনালোকে চাওক মজাকৈ। এইটো কোনে কেইবাৰ মাৰিছে হিচাপ কৰক, বিশালে কেইবাৰ মাৰিছে, মই কেইবাৰ মাৰিছোঁ হিচাপ কৰক আপোনালোকে। আৰু গাইছ মই নতুন মোবাইল ল'লোঁ ভিভ' Y200 Pro 5G। কেমেৰা কোৱালিটি কেনেকুৱা পাই আছে কমেণ্ট কৰি জনাবচোন। মজা লাগিছে, মোকতো মজা লাগিছে চলাই কিনে, খুবেই স্মুথ আছে মোবাইলটো আৰু কেমেৰা কোৱালিটিও ভাল আছে। আপোনালোকে যদি জানিব বিচাৰে কমেণ্ট কৰক, মই এটা ৰিভিউ ভিডিঅ' বনাই কিনে দি দিম মজাকৈ। ৰাতিপুৱা দেখিলে মজাকৈ গৈ আহিলোঁ ফিল্ডফালে, মজা পূৰা ফ্ৰেছ লাগিলে, মানে মজা লাগিলে। আপোনালোকে ৰাতিপুৱা যিমান জল্দি উঠে আপোনালোকৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল হ'ব, আপোনালোকে উঠিব পাৰে, ট্ৰাই কৰিব পাৰে। আজিৰ পৰা ময়ো ভাবিছোঁ ট্ৰাই কৰিম আৰু জল্দি উঠিবলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক মজাকৈ। আমাৰ অলপ চলপ কামো আছে, ঘৰৰ লেট্ৰিনৰ কামো আছে, সেইখিনি কৰি কিনে আমাৰ গাঁৱৰ মানে যিমানখিনি ল'ৰা ছোৱালী আছে সিহঁতি বলবম যাব। আপোনালোকে সকলো ভিডিঅ'টো চাই থাকক মজাকৈ দেখাইছোঁ। আৰু মাৰ্কেটনো কেনেকুৱা কি নিয়ম থাকে, কি হওক, কেনেকৈ পানী তোলে, কি কৰে, সকলোখিনি দেখা যায়। ভিডিঅ'টো আপোনালোকে সকলো চাই থাকক মজাকৈ দেখাইছোঁ। বাই। আৰু গাইছ আমি এতিয়া লাগি গ'লোঁ কামত, মই আৰু দাদাই মিলি কিনে এতিয়া কাম কৰিম। বাবু বলবম যাবি যে তোৰ অনুভৱটো ক অলপ, কেনেকুৱা লাগিছে এতিয়া মনটো ক। গাইছ আমাৰ গাঁৱৰ পল্টনকেইটা চব ৰেডি হৈ গ'ল, মানে এতিয়া যোৱা ষ্টাৰ্ট দি দিব। আৰু মানে গাড়ীৰ কাৰণে ৱেইট কৰি আছে, গাড়ী অহা নাই তো সেইকাৰণে ৰখি আছে ইয়াত চবেই যাব। তো গাইজ এতিয়া সবে বলবম গৈ আছে, দেখিব পাইছে সবে বলবম গৈ আছে। এতিয়া চাওক এইফালে মজাকৈ দেখিব পাইছে, মজাকৈ সবে পুৰা লাইনত এই মানুহ চাওক, বলবম মানুহ চাওক, যিমান বলবম নাই সিমান চাইড বম আছে ইয়াত। চব বলবম, এইফালে চাইড বম আধা বলবম চবফালে। মই গৈ আছোঁ পিছত। গাইজ এতিয়া আমি গৈ আছোঁ মাৰ্কেটা, ভিডিঅ'টো চাই থাকক মজাকৈ দেখাই আছোঁ। মাৰ্কেটত কেনেকুৱা বলবম মানুহ কেনেকুৱা হৈছে আপোনালোক সকলোখিনি দেখাই যাম, ভিডিঅ'টো মজাকৈ চাই থাকক। আৰু এতিয়া ফটাফট তেলটো ভৰাই লওঁ, তাৰপিছত তাত গৈ কিনে লগ পাইছোঁ, কাৰণ ইয়াৰো পেট পূজা কৰাব লাগিবতো। হাই কৰি দিলোঁ মজাকৈ মাৰ্কেটত কিমান ভিৰ হৈ আছে আপোনালোকে সেইবোৰ ভিডিঅ'টো চাই থাকক মজাকৈ দেখাইছোঁ। আৰু
ধামাকা মজা লেগেছে আপনার কাছে আগলে ভিডিও সব আৰু গাইছ আমি আহি ফাইনেলি পাই গ'লোঁ সেই ডিং পাটকা নদী দেখিব পাৰিছে আপোনালোকে ইমান পানী চাওক না গাইছ ইমান পানী হৈছে বাপৰে বাপ মানুহ এইফালে চব বহুত ভিৰ হৈছে মানুহো বহুত ভিৰ হৈছে আৰু এইবাৰ এই কেইদিন আগত ধাৰাসাৰ বৰষুণ দিছিলে যে কেইদিনমান আগত মানে পূৰা বৰষুণ দিয়াৰ কাৰণে পানী ওপৰলৈকে পাই গৈছিলে দলংলৈকে পানী পাই গৈছিলে আপোনালোকে টিভি বা নিউজত দেখিছিলে চাগে কেনেকুৱা পানী হৈছিলে চব জেগাত বানপানী হৈছিলে তেতিয়া মানে ইয়াতো বানপানী হৈছিলে বুলি শুনিছোঁ মানে মানুহৰ ঘৰ যিমান ওচৰ পাজৰ ঘৰকেইটা আছে চব ডুবিছিলে বুলি শুনিছোঁ আৰু এইফালে আমাৰ পল্টনকেইটাই দেখিব পাইছে আমাৰ গেংকেইটা গ্ৰুপকেইটা ঘৰৰ ওচৰত যিমান দাদা ভাইটিহঁতি আছে চব লগৰকেইটা চব সিহঁতি নিজৰ কামত ব্যস্ত হৈছে মানে যিমানখিনি নীতি নিয়ম কৰিব লগা আছে পূজা পাঠ কৰিব লগা আছে চব নিজৰ কাম কৰি আছে চবে আৰু এইফালে দেখিব পাইছে পানী চাওক না পাইছে পানী বাপৰে বাপ ইমান পানী আৰু এবাৰ মই যোৱা নাই কাৰণ বলবম দেউতাৰ 1 বছৰ হোৱা নাই তো সেইকাৰণে যোৱা নাই নেক্সট বছৰ যাব লাগিব সেইকাৰণে যোৱা নাই এইকাৰণে আৰু দেউতাৰ 1 বছৰ যেতিয়া হৈ যাব তেতিয়া যাম আৰু এইফালে চবেই নিজৰ কামত ব্যস্ত আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে সকলোৰে সুকল মংগল হওক ভগৱানে যাতে সুকল মংগল কৰক ভগৱানৰ আৰু এইফালে পূজাৰী বাবা দেখিছে আমাৰ এইটো চব পূজাৰী বাবা কেনেকুৱা মেইন পূজাৰী বাবা এইটো পূজাৰী বাবা এইটো বিশাল হাই আৰু দেখিব পাইছে এইফালে চবে পূজা কৰি আছে আৰু ভগৱানে যাতে সবৰে আশাবোৰ যাতে পূৰণ কৰে ভগৱানে আৰু ভলে বাবাক সবে এটা হৰ হৰ মহাদেৱ বুলি লিখি দিব কমেণ্টত ভাল লাগিব আৰু সবে নিজৰ কামত এইফালে কেমেৰামেন দেখিব পাইছে কেমেৰা কৰি আৰু গাইছ এইখিনিতে এটা খুবেই বেয়া লগা কথা কৈ দিছোঁ আপোনালোকে মানে এই যোৱা বছৰো দুটা ল'ৰা ইয়াত পানীত মানে ডুবি গৈছিলে পানীত উটুৱাই লৈ গ'ল আৰু এই বছৰো দুটা ল'ৰা ডুবিলে বুলি শুনিছোঁ মানে আৰু সবকে যাতে এটাই অনুৰোধ যাতে কোনেও যাতে মাজলৈ নাযায় যিমান পাৰে ছাইডত কামবোৰ কৰক যিমানখিনি কাম আছে ছাইডত কৰক আপোনালোকে আৰু যিমান পাৰে ছেফলিকৈ কামবোৰ কৰক সেইটোৱে বিচাৰোঁ সবকে আৰু কৰ আছিলে নাজানো ভগৱানে যাতে সিহঁতৰ আত্মাই শান্তি পাওক তাৰে কামনা কৰিলোঁ আৰু সবে যাতে নিজৰ কামবোৰ ছেফলিকৈ কামবোৰ কৰে কাৰণ ইয়াত মানে সাঁতুৰিব পৰা মানুহ থাকিলেও মানে অসম্ভৱ মাজত সাঁতুৰিব নোৱাৰিব কাৰণ ইমান কাৰেণ্টৰ নিচিনা পানী গৈ আছে কি ক'ম আৰু মানে পানী চাওক আপোনালোকে নিজে অনুমান কৰিব পাৰিছে পানী কিমান আছে আৰু দৌও বহুত আছে আৰু ইয়াত মানে এবাৰ মাজলৈ গ'লে আৰু ঘূৰি অহাটো মানে অসম্ভৱ মানে কি ক'ম আৰু সবে যাতে ছেফলিকৈ কামবোৰ কৰে সেইটোৱে বিচাৰোঁ আৰু খুবেই বেয়া লাগিছে সিহঁতি নিজৰ ভুলৰ কাৰণে এনেকুৱা হ'ল আৰু কেতিয়াও যাতে কোনেও যাতে এনেকুৱা ভুল নকৰে আগলৈ সেইটোৱে বিচাৰোঁ ভগৱানৰ পৰা আৰু এইফালে বহুত গৰম দিছিলে মানে কি ক'ম আৰু মই বৰফ লৈ কিনে খাই আছিলোঁ মজাকৈ খাই আছোঁ বৰফ আৰু এইফালে দেখিব পাইছে পানী চাওক আপোনালোকে পানী চাওক এবাৰ তেতিয়া অনুমান কৰকচোন পানী চাওক এই দলংলৈকে পাই গৈছে পানী মাজত গ'লে কি হ'ব মানুহৰ অৱস্থা ভাবকচোন আপোনালোকে আৰু বেছি মকি নাথাকক আপোনালোকে ভিডিঅ'টো চাওক মজাকৈ আৰু এনজয় কৰক আৰু যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু এইফালে বলবম গৈ আছে আমি ঘৰত যাওঁ এতিয়া মজাকৈ মানে গা চা ধুই কিনে আকৌ বলবম চাব লাগিব মজাকৈ তো যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো আৰু বেল আইকনটো অল কৰি দিয়ক তেতিয়া ন'টিফিকেশ্যন ফটককৈ পাই যাব আপোনালোকে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব দেই আজিলৈ বাই বাই নেক্সট এটা ধামাকা ব্লগত লগ পাইছোঁ গাইছ আজিলৈ বাই বাই আৰু বলবম চাওক মজাকৈ এনজয় কৰক